কিনো কৰিবি, পেচেণ্টবোৰো আহি থাকে, ঠাণ্ডা দিনত কাহ চাহ নুঠে, ইমান গেলাই গেলাই গোন্ধায়। উপায়তো নাই, ডক্টৰ পঢ়িলেও এতিয়া চাবতো লাগিব, পইচা কথা আছে, পেটৰ কথা আছে, পৰিয়ালৰ কথা আছে। চিকা কি ভাবি আছা? আপুনিহে, মই আকৌ বেলেগ কোনোবা বুলিয়ে ভাবিছোঁ। কিনো ভাবিম আমি আৰু যাবলৈ ওলাইছোঁ চেম্বাৰলৈ। হয় নি, মই আকৌ ভাবিছিলোঁ আপুনি বেলেগ কিবা এটা চিন্তা কৰি আছিলে বুলিহে। কিনো ভাবিম ঠাণ্ডা দিনটো বেছি পৰিছে, পেচেণ্টটো আহে গা চা ধৰি ইমান গোন্ধায়। হয় নি, মই আকৌ কিহে ভাবি আছোঁ বৰ মগ্ন হৈ। ডক্টৰ চাব মোৰ গাটো ইমান খজুৱাইছে, কি কৰোঁ উপায় পোৱা নাই। গা কেলৈ খজুৱাইছে, কিমান দিন তই গা ধোৱা নাই কচোন, গা গোন্ধাই গৈছেগৈ। শইকীয়া, তোমাৰ পেচেণ্ট আহি গ'ল, চোৱা মই যাওঁ। যায় নি, যাওক গম পালেই নহয়, উঠনি কৈহে আছিলোঁ, আহি গ'ল। শইকীয়া মই যাওঁ দেই, তুমি থকা তোমাৰ পেচেণ্টক চোৱা। যাওক মই কপাল আৰু চাওঁ। ভাইটি, তোমাৰ কেতিয়াবা খজুৱতি হৈ আছে? ভাইটি, তুমি সদায় গা ধুবা গৰম পানী, তেতিয়া খজুৱতি নিজে নিজে ভাল হৈ যাব, দৰৱ চৰৱ দিব নালাগে। এতিয়া যোৱা। গা নুধুলে তোমাৰ খজুৱতি ভাল নহয়, গা ধোৱাগৈ, তাৰপাছত মেডিচিন ল'বা, মই দি দিছোঁ বাৰু এটা। গা ধুলে দৰৱ দিম, নহ'লে নিদিওঁ, গ'লে যোৱাগৈ। গা নুধুৱে মানে তেও মেডিচিন ল'লে, খজুৱতিতে থাকিব। কেনেকুৱা হৈছে জ্বৰখন, ঠাণ্ডাটো পৰিছে ন কোনোমতে। যাওঁ আৰু চেম্বাৰতে থাকোঁগৈ। আজি বা কি হয়, ইয়াৰ হ'লেই, তাত গৈ কি হ'বলৈ আছে ঠিকান নাই আৰু।